পঞ্চায়ত নিৰ্বাচনত অগপ বিজেপিৰ গোপন মিত্ৰতাক লৈ ৰাজ্যৰ ৰাজনীতিত অব্যাহত আছে বিতৰ্ক। এনে বিতৰ্কৰ মাজতে অগপ বিজেপিৰ গোপন মিতিৰালীক লৈ মুখ খুলিছে AIUDF প্ৰধান বদৰুদ্দিন আজমলে। আজমলৰ মতে বিধানসভাৰ দৰে পঞ্চায়ত নিৰ্বাচনতো হৈছে অগপ বিজেপিৰ মিত্ৰতা, কিন্তু সংখ্যালঘু ভোট হেৰুৱাৰ ভয়ত অগপই সেই কথা লুকুৱাব বিচাৰিছে। কিন্তু অগপৰ এই কথাত বিশ্বাস নকৰে সংখ্যালঘু ৰাইজে। হাইলি ড্ৰামা মই বাৰ বাৰ কৈ আছো, কোনে ড্ৰামা চলি আছে, কেনে মুছলিম এলেকাত যাব লাগে। যোৱাৰ কাৰণে ইয়াত কৈছে আমি সকলো লগে নাই, এলায়েন্স নাই, মৰ্ণিঙত কয় নাই, ইভিনিঙত কয় আছে, এজনে কয় আমি ডিষ্ট্ৰিক্টত কৰিম, এজনে কয় আমি সেইটো কৰিম। এইটো চব যে ভুল, যিটো আজি টেলিভিশ্যন চাই মানুহ আগৰ পৰা বুৰ্বক থকা নাই, মানুহে চব বুজি আছে। ইফালে সংখ্যালঘু ৰাইজৰ ওচৰত অগপই ভোট বিচাৰি যোৱা কাৰ্যকো কঠোৰ সমালোচনা কৰে বদৰুদ্দিন আজমলে। AGP এতিয়া আমাৰ মাইনৰিটি এৰিয়াত গৈ আছে। AGP ক'ত আছিল তেতিয়া বিজেপি আমাৰ চব মানুহক ভোটাৰ বনাই দিলে। যেতিয়া লাখ লাখ মানুহৰ আমাৰ নামটো কৰ্তন হ'ল, আজি 40 লাখ লাষ্টত আহিছে। 40 লাখৰ ভিতৰত কিমান থাকিব, কিমান যাব। এইটো কাৰণে AGP কি কৰিছে? AGPতো একো কৰা নাই, সুপ্ৰিম কোৰ্টত যোৱা নাই। আনহাতে বৃহস্পতিবাৰৰ পৰা বদৰুদ্দিন আজমলে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযানত নামিব বুলিও হুংকাৰ দিয়ে। 10 দিন ধৰি হেলিকপ্টাৰেৰে এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযানত নামিব AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমল। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।